স্মাৰ্টফোন কবি হিমাংশু ৰঞ্জন ভূঞা। পিতাই, তই কামলৈ গৈ কেইবাদিনো সুদা হাতে উভতি আহিছ। তোৰ শুকান বিষণ্ণ মুখখনলৈ চোৱাৰ সাহসেইচোন মোৰ নাই। আচলতে আজিকালি ধনী ধনী মানুহবোৰে ঘৰৰ কামবোৰ কৰাবলৈ তোৰ নিচিনা মানুহবোৰক নিবিচৰা হ'ল। মই বুজি পাওঁ পিতাই, তই বৰ কষ্ট পাইছ। তই পুৱাই কামলৈ ওলাই নগ'লে ৰাতিলৈ চৰুলৈ জুই নাযায়। আয়ে তাঁতখনৰ পৰা চাদৰখন কাটি মাষ্টৰণীক বেচি কোনোমতে চাউলকেইটা আনি তাকে সিজাই মুখৰ আগত নিদিয়া হ'লে যোৱা ৰাতি লঘোণেই শুবলগীয়া হ'লহেঁতেন। যোৱাবেলি বন্ধত গাঁৱৰ চাকৰিয়াল তিনিজনে ভাগে ভাগে চাউল দালি শাক পাচলি দিছিলহি। এইবাৰ এতিয়া সময়বোৰ বৰ জটিল হৈ পৰিছে অ' পিতাই। পৃথিৱীখন ৰুগীয়া হৈ পৰিছে। মনবোৰ সকলোৰে ভাৰাক্ৰান্ত হৈ গৈছে। জীৱন মৃত্যুৰ সন্ধিখনত মই অহা বছৰ মেট্ৰিকটো পাছ কৰিলেই নিজাকৈ কিবা এটা কৰিম দে। তই অকণমান সকাহ পাবি। স্কুল বন্ধ হোৱা বহুদিনেই হ'ল। কি পঢ়িম, কেনেকৈ পঢ়িম, আমাৰ ভৱিষ্যতবোৰ কি হ'ব, এইবোৰ ভাবি টোপনিয়েই নাহে দেখোন। ছাৰহঁতে মোবাইলতে পঢ়াইছে, স্মাৰ্টফোনত, যোৱা বছৰৰ নিচিনাকৈ। তোৰ নম্বৰ টিপা সৰু মোবাইলটোও বেচিব লগা হ'ল মোৰ পঢ়াৰ খৰচৰ বাবেই। মাজে সময়ে বন্ধু এজনৰ স্মাৰ্টফোনটোতে ছাৰহঁতে পঢ়োৱাখিনি ওচৰতে বহি শুনোগৈ। সদায়নো কি যাবি? তই চিন্তা নকৰিবি পিতাই, মোক স্মাৰ্টফোন নালাগে। নিজেই যি পাৰোঁ পঢ়িম। দৰকাৰ পৰিলে ৰাতিপুৱাই অংক ছাৰ আৰু ইংৰাজী ছাৰৰ ঘৰলৈ গৈ বুজি আহিম। ছাৰহঁত বৰ ভাল মানুহ, মোক যাবলৈ দিব, নোৱাৰাটো বুজাই দিব। তথাপি মোৰ বাবে তই স্মাৰ্টফোন কিনিব নালাগে। দিনবোৰ ভাল হ'লে, তই কামলৈ যাব পাৰিলে তোৰ চোলা এটাকে ল'বি। তই ফটা চোলাটো পিন্ধি কামলৈ ওলাই যোৱা মই চাব নোৱাৰোঁ। পিতাই, তোক মই কথা দিছোঁ, নিজে পঢ়িয়েই স্কুলৰ ভিতৰতে ভালকৈ পাছ কৰিম। মোক স্মাৰ্টফোন নালাগে। আই আৰু তোৰ হাত দুখনহে মোৰ মূৰৰ ওপৰত লাগে অ' পিতাই।